নমস্কাৰ বন্ধু বান্ধৱীসকল মই পুবালিয়ে আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক মই এনেকুৱা এডোখৰ জেগালৈ লৈ যাম অৰ্থাৎ চৰাইদেউ জিলাৰ ভজু ৰহনত অৱস্থিত এডোখৰ ঠাইলৈ লৈ যাম য'ত তেওঁ নিজৰ লগতে বেলেগৰো স্বাৱলম্বী হোৱাত সহায় কৰিছে। তেওঁক আমি লগ পাম, তাত লগো কৰিম আপোনালোকক। তেওঁৰ মুখেদি বিভিন্ন কথা জানিম, আপোনালোকে তেওঁ নিজৰ মুখেৰে শুনিব তেওঁ কিমান পুৰস্কাৰ পাইছে বা সেই বাৰীখনৰ যোগেদি কিমান টকা অৰ্জন কৰিছে আদি সকলোবোৰ জানিব পাব আপোনালোকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে সকলো কথা জানিব পাৰিব। তেনে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আহিছোঁ উজনি অসমৰ এখন প্ৰকাণ্ড শাকৰ বাৰী বুলি নহয়, সকলো ধৰণৰ ফল মূল পোৱা যায়, যেনে নাৰিকল, কমলা, নাচপতি, তামোল, পাণ, সকলো শাক পাচলিৰ ভিতৰততো জানেই চব পৰে। তো সেইবোৰ আপোনালোকক মই সকলোবোৰ দেখাম। এইখিনি বন্ধাকবি খেতি, নদী কাষৰীয়া মাটি, খেতিৰ বাবে উপযোগী সকলোৱে জানে। সেয়া দেউতাহঁতি ইয়াৰ পৰাই চলি থাকে, আমাৰ গোটেই 12 মাহে চলে বুলি ক'লে বেয়া নহ'ব। যিটো ছিজনত যিটো খেতি হয় চব পৰে ইয়াত। এইফালে আছে কাজি নেমু, গোল নেমু আৰু বিভিন্ন ধৰণৰ টেঙা আছে, যেনে ৰাবাব টেঙা, বৰটেঙা, মৌচুমী টেঙা আদি সকলোবোৰ ইয়াত পোৱা যায়। এইখিনি মটৰ আছে আৰু আলু, মটৰ আৰু আলু খেতি, বন্ধাকবি সেইবোৰ ছিটিয়াই আছে, কাম কৰি আছে মানুহে। একদম ওৰ পৰা মধুৰলৈকে গোটেই ওলকবি খেতি। তো এইবোৰ খেতি চবফালে সেউজীয়া জাতিলাও গছ, এইফালে ওলকবি, ইমান ধুনীয়াকৈ নাৰিকল গছ, এইখিনি গোটেইখিনি তামোল গছ, ওৰ পৰা মধুৰলৈকে গোটেই তামোল গছ। এজনী ককা গৈ আছে, টেঙা গছো আছে আৰু মাজে মাজে তামোল গছ, নাৰিকল গছ চব আছে, চব দেখিব পাব ইয়াত। কৈছোৱে আমাৰ প্ৰধান জীৱিকা এইবোৰেই, এনেকৈ চলি থাকোঁ। বেলেগ আমাৰ ব্যৱসায় চাকৰি বুলি ক'বলৈ একো নাই। ঘৰখন চলাৰ লগতে আমাক পঢ়ায়ো দেউতাই, বাকীবোৰৰ পৰাই চব বাৰীবোৰৰ পৰাই চলি থাকোঁ আমি। দেউতা নাই, গ'লগৈ, নহ'লে আপোনালোকক দেখালোহেঁতেন। বৰ্তাক দেখাম, যিজনে খেতি কৰে ইয়াত। মানে নিৰ্দিষ্ট বুলি নাই, সকলোৰে আছে। বহুতৰ কিছুমানৰ কমলা খেতি, কিছুমানৰ নাৰিকলৰ খেতি, যেনে এইবোৰ তামোলৰ খেতি। এইফালে নতুনকৈ এইবোৰ খেতি কৰিছে, এইবোৰ ফুলকবি মাজে মাজে দিয়া আছে আৰু এইবোৰ তামোলৰ গছ। আশা বেটা হয় আমি পালোহি কমলা বাৰী। এতিয়া আমি সোমাই যাওঁ, এইফালে চবফালে তামোলৰ গছ। বাৰীত তামোল, কমলা নিবিচাৰিব, কিনি ল'ব লাগিব আৰু। এইফালে চবফালে তামোল গছ আৰু নাৰিকল গছ। এতিয়া আমি বাৰীলৈ সোমাই যাওঁ, চাই থাকিব। সেয়া আমি সোমাইছোঁ কমলা বাৰী। এইজোপা চা, পাৰি আছে, এইবোৰ গোটেই কমলা পৰি আছে। এইজোপা পকি লাগি আছে, খাবা আকৌ। এইখিনি নাই পকা, এই ওপৰত কমলা, এইবোৰ ৰ'বা, এইবোৰ কমলা ভৰ্তি হৈ আছে। এই ওপৰতো আছে, এইবোৰ কমলা গোটেই ভৰ্তি হৈ আছে। ৰ'বা আকৌ,
এইবোৰ গোটেই কমলাই কমলা বৰ্তমান হৈছে এইফালে এইফালে পাৰে গ'ল কিছুমান মানুহে কমলা পাৰি আছে ৰ'বা আকৌ এইবোৰ কমলাই কমলা ভৰ্তি চাৰিওফালে কমলা নহ'লে দি দিবা আৰু মাজত আমি কমলা নহয় আৰু চব তামোলৰ গছ আদি কৰি সকলো আহি আছে কমলা নিবলৈ তো আমি এতিয়া কমলা খাই লওঁ তাৰপিছত কথা পাতিম কমলা বুলিয়ে নহয় চব আদিৰ পৰা অন্ত কৰি চব কৰিছে খেতি এইজোপা ডালিম এইজোপা কাজি নেমু গোল নেমু আদি কৰি চব পুলিখিনি দেখাওঁ কেনেকৈনো পচাইছে চাওঁগৈ হওক এইজোপা বহুত জলকীয়া এইটো জিৰণি ঘৰ এয়া মাটি কঁঠালৰ গছ এইবোৰ পচাই থৈছে পুলি এইফালে এইবোৰ পচাই থৈছে আৰু এইজোপা তেজপাতৰ গছ এইজোপা তই মনে মনে থাক না অকণমান দেই এইজোপা জামুক এইখিনি জামুকৰ গছ এইবোৰ চবফালে পচাই থৈছে খা খা ভণ্টি এইবোৰ পচাই থৈছে এইবোৰ নিব এয়া আমাৰ দেউতাই কমলা ভৰাই আছে গোটেইখিনি কমলা লৈ যায় মই জনাইছিলোঁ যে সেই ব্যক্তিজনক আমি লগ পাম মুখামুখি হ'ম আৰু তেওঁৰ মুখেৰে সকলোবোৰ কথা শুনোৱা হওক কেনেকৈ তেওঁ এখন প্ৰতিষ্ঠা কৰিলে কিমান অৰ্জন কৰে টকা পইচা কিমান পুৰস্কাৰ লাভ কৰিছে সকলো নিজৰ মুখেৰে শুনোৱা হওক বৰ্তা বাৰীখনৰ বিষয়ে কিবা ক'ব কেনেকৈ তেওঁ এখন প্ৰতিষ্ঠা কৰিলে কওক কিবা মই 2004 চনৰ পৰা এই বাৰী প্ৰতিষ্ঠা কৰিছোঁ 15 আগষ্ট বৰ্তমান ইয়াৰ আয়ুস হৈছে প্ৰায় 16 বছৰ হৈছে ইয়াত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতি কৰা হৈছে তাৰ ভিতৰত আছে নেমু কমলা নাৰিকল তামোল কলেই বিশেষভাৱে আছে মাটি কালি আছে প্ৰায় 11 বিঘা বৰ্তমান মই কমলা বিকি আছোঁ আৰু তামোল বিকি আছোঁ নেমু বিকো মই কমলা প্ৰায় প্ৰতি বছৰে 1.5 লাখ মান টকা উৎপাদন কৰিব পাৰোঁ তামোলত 3 লাখ টকাতকৈ অলপ অধিক হয় নেমুটো প্ৰায় 1.5 লাখ টকা উৎপাদন কৰোঁ আৰু নাৰিকল বৰ্তমান লাগিছে নাৰিকল 100 জোপা নাৰিকল আছে মোৰ ইয়াত 100 জোপাত কিছুমান নাৰিকল লাগিছে কিছু নাই ধৰা কিন্তু যোৱা বছৰ মই এনেই চাইছিলোঁ মই 8,000 মান টকা মই নাৰিকলত উৎপাদন পাইছোঁ এতিয়া এই বছৰ হয়তো মই অলপ বেছি পাম বুলি ভাবিছোঁ ইয়াত মই পানী যোগানৰ কাৰণে চৰকাৰৰ সাহায্যত সোলাৰ মই বহুৱাইছোঁ আৰু বিভিন্ন ধৰণৰ চৰকাৰৰ যিখিনি সা সঁজুলি সুলভ মূল্যত মই আনিছোঁ ইতিমধ্যে মই স্প্ৰিংকুলাৰ লাভ কৰিছোঁ প্ৰায় 30ডাল পাইপ 5,500 টকা এনেধৰণে ধৰক খেতি পথাৰত আগবাঢ়ি গৈ আছোঁ আৰু ৰবি শস্য হিচাপে মই শাক পাচলি খেতি কৰোঁ শাক পাচলি খেতিটো মোটামুটি মই 1.5 লাখ টকা পাওঁ আৰু বিশেষ নকওঁ আপুনি বিভিন্ন ধৰণৰ পুৰস্কাৰো লাভ কৰিছে মই বিভিন্ন ধৰণৰ পুৰস্কাৰৰ ভিতৰত মই প্ৰথম 1990 চনত চৰাইদেউৰ ভিতৰত দ্বিতীয় স্থান পাইছিলোঁ তাৰপিছত একাধিকক্ৰমে মই
ৰাজ্যিক পৰ্যায়তো পাইছোঁ পুৰস্কাৰ। মোৰ বিশেষকৈ এতিয়া গোটেইখিনি মনত নাই, প্ৰায় 4বাৰমান মই তেনেধৰণে পুৰস্কাৰ পাইছোঁ। তাৰপৰা চৰকাৰে মোক এবাৰ কলিকতালৈ এই কৃষি এইটো প্ৰশিক্ষণৰ কাৰণে নিছিলে, আমাক সুযোগ দিছিলে। আৰু এবাৰ এই আৰ্মিসকলে আমাক হিমাচল প্ৰদেশ, পঞ্জাৱ, দিল্লী এইবিলাকত আমাক খেতি চোৱাৰ সুবিধা কৰি দিছিলে। প্ৰথমতে আপুনি প্ৰশিক্ষণ হিচাপেতো লোৱা নাছিলে, নিজৰ ভূঞাকেতো আপুনি খেতি কৰিছিলে? প্ৰশিক্ষণ হিচাপে লোৱা নাই, যিহেতু আমাৰ দেউতাৰ এজন ভাল কৃষক আছিলে, প্ৰতিষ্ঠাপক কৃষক। তেখেতৰ লগতে মই সহযোগত গোটেই কামখিনি আগবঢ়াই গৈছিলোঁ। দেউতা 90 চনত ঢুকাইছে। পৰৱৰ্তী সময়ত মই নিজৰ প্ৰচেষ্টা আৰু বিভিন্ন অঞ্চলত গৈ মই যিখিনি পাওঁ সেইখিনি মই আয়ত্ব কৰি মই নিজে ইয়াত মানে প্ৰয়োগ কৰোঁহি। ইয়াত বিভিন্ন ধৰণৰ নিবনুৱাৰ প্ৰধান জীৱিকা খেতি চলি থাকে মানুহবোৰে, নহয় নাই নিছা? ইয়াত আমাৰ শিক্ষিত নিবনুৱা বহুতে আগবাঢ়ি আহিছে। মোৰ বাৰীখনক গইনা লৈ আমাৰ ইয়াত প্ৰায় 7জনমান পুৰস্কাৰপ্ৰাপ্ত আৰু নতুন কৃষক ওলাই আহিলে। তেওঁলোকেও এতিয়া উদ্যান শস্য, ৰবি শস্য দুয়োটাই বেছি প্ৰাধান্য দি কৰি আছে। এতিয়া আমাৰ ইয়াত প্ৰায় যদিও চাকৰি নাই, চাকৰি নহ'লেও কিন্তু কৰ্মসংস্থানটো নিজেই সৃষ্টি কৰি নিজে আমি দেখাত ভাল ধৰণে জীৱন যাপন কৰি আছে। জিলাৰ উপায়ুক্ত তথা অসমৰ আমাৰ জিলা পৰিষদৰ সভাপতি বিমলা ফুকন আৰু কৃষ্ণকান্ত দ্বিবেদীদেৱে 2009 চনত আমাৰ এই কৃষি পামলৈ আহিছিলে আৰু কৃষি পামখনত তেওঁলোকে দেখি অভিভূত হৈ আমাৰ এই কৃষি পামখন আদৰ্শ কৃষি পাম হিচাপে ঘোষণা কৰিছিলে। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ সামৰিছোঁ। বাই বাই।